মহিলা কন্টিনিউ কৰা দেখা গৈছে কি ক'ব আজিও নাই মোৰ সমষ্টিত বহুত আঁচনি আছে যেটো মানে মোৰ বহুত এতিয়া মানে কি কয় আৰম্ভ কৰিব লাগে আৰু বহুত আঁচনি আছে যিবিলাক সম্পূৰ্ণ হ'ল এতিয়া আমি উদ্বোধন কৰি ৰাইজক ব্যৱহাৰৰ কাৰণে গতাই দিব লাগে মাত্ৰ মই হিতুৱে নিজে প্ৰত্যেকটা আঁচনিৰ আৰম্ভণিত মই নিজে গৈছো যাহাতে লোকেলৰ ৰাইজেও সেই আঁচনি সম্পৰ্কে জানে যে তেওঁলোকে ৰাস্তাই হওক অংগনবাদী কেন্দ্ৰই হওক স্কুলৰ ঘৰেই হওক বা যিয়ে নহওক এই আঁচনি কিমান টকাৰ কেনেকুৱা কিমান দিনৰ ভিতৰত শেষ হ'ব গতিকে ৰাইজ ডিপাৰ্টমেণ্ট আৰু ইঞ্জিনিয়াৰ এইখিনিয়ে যদি একেলগে মিলি ফালে কামটো কৰে তেতিয়া সময়মতে কামবিলাক হ'ব নহ'লে কেতিয়াবা কাম এটা আৰম্ভ কৰি আকৌ মাজত নকৰাকৈ থাকে ৰাইজেও নাজানে কিমান টকাৰ কোন মানুহে কাম কৰিছে সেইটোৰ কাৰণে মই সেইটো কৰিছোঁ যে প্ৰত্যেকটা আঁচনি ৰূপায়ণ মানে আৰম্ভ কৰাত ৰাইজেও থাকিব লাগে উপস্থিত ৰাইজে জানি ল'ব লাগে তেওঁলোকৰ আঁচনি কিমান টকাৰ আৰু কোন ঠিকাদাৰী কৰিছে আৰু কোনটো বিভাগৰ আৰু কোন বিষয়া হয় সেইদিনা চবকে লগ পাব লাগে গতিকে আজিৰ দিনটোত মই 5টা মডেল অংগনবাদী কেন্দ্ৰৰ কাম শুভাৰম্ভ কৰিছোঁ আৰু এটা অংগনবাদী কেন্দ্ৰ মুকলি কৰি দি দিছোঁ ৰাইজৰ ব্যৱহাৰৰ কাৰণে 42টা অংগনবাদী কেন্দ্ৰ আমি পাইছোঁ ৰিচেণ্টলি আৰু সেই 42টাটো আমি এতিয়া য'ত মাটি বাৰীৰ ভেজাল নাই এইখিনি আৰু মানে ৱাৰ্ক অৰ্ডাৰ দি দিলে এইখিনি কাম এতিয়া আমি আৰম্ভ কৰি আছোঁ বাকী ৰাস্তা এতিয়া আমাৰ 30টামান ৰাস্তা 30-35টামান ৰাস্তা আমাৰ আছে নতুনকৈ 30 কোটি টকাৰ সেই কাম এতিয়া আৰু আৰম্ভ কৰি লৈছোঁ আৰু বাগান মোৰ 12টা বাগান পৰে বাগানবিলাকতো প্ৰত্যেকটা বাগানৰ ৰাস্তা গতিকে বাগানটো বিভিন্ন আঁচনি অংগনবাদী কেন্দ্ৰতো আমাৰ বাগানত আঁচনি স্পেচিয়েলি দিয়া আছে এক্সট্ৰাকৈ সেইবিলাকো কৰি আছোঁ গতিকে যিমান পাৰোঁ গতিকে আজিৰ কামটো সেইটো মই সমষ্টি আহিলে কিবা এটা কাম লৈয়ে আহোঁ বাকীতো মোৰ সময় নাই নিজৰ মানে কি কয় অধ্যক্ষতা কিবা হিচাপে অধ্যক্ষ হিচাপে বহুতখিনি তাত বিধানসভাৰ কাম আছে আৰু 9 তাৰিখত জুনৰ 9 তাৰিখে বিধানসভা বহিবই আৰু মোৰ যোজা চলি আছে এইটো বিতৰ্কৰ বিষয় নহয় কালি মই যি জায়গাত গৈছিলোঁ তাত এইটো প্ৰসংগত আমাৰ আলোচনা হৈছিলে আৰু বাকী বক্তাসকলেও এই বিষয়ত ভাষণ দিছিলে তেতিয়া মই মোৰ ভাষণৰ সময়ত মই বৰ্তমান সময়ৰ যিবোৰ মানে দেখা দিয়া সমস্যা মানে আমাৰ মানে সমাজৰ মাজত এই কথাটো লৈ পালে মই কৈছোঁ বিশেষ কৰি হিন্দু মানুহৰ কথাটো মই কৈছোঁ আজিকালি হিন্দু মানুহ মানে আপোনাৰ পৰিয়াল পৰিকল্পনাৰ আধাৰত মানে চবে সজাগ হৈ যোৱাৰ পিছত যে বাচ্চাৰ জন্ম দিয়া হাৰটো খুব কমি গ'ল আৰু এটা বাচ্চা হোৱাবিলাকৰ মানে তেওঁলোকৰ ঘৰ চাবলৈও নাই ক'ৰবাত চাকৰি কৰিলে তাতে থাকি গ'ল মাটি বাৰী চাবলৈ নাই মা দেউতা মানে তাক তেওঁলোকক চাবলৈ নাই লগতেও লগত যাব নোৱাৰে এনেকুৱা ধৰণৰ চিটুৱেশ্যন গাঁৱৰ স্কুল LP স্কুলবিলাক আজি মানে কি কয় ছাত্ৰ নোহোৱাৰ কাৰণে বন্ধ হৈ গ'ল তাক লৈ আমাৰ ইমোশ্যনেল থাকে যে অসমীয়া মাধ্যম স্কুল কিয় বন্ধ হ'ব লাগে বড়ো মাধ্যম স্কুল কিয় বন্ধ হ'ব লাগে এইফালে এটা পৰিয়ালত 30 বছৰৰ পিছতে এটা সন্তান হয় মানে 30 বছৰ লাগে যে ল'ৰাটো এটা জন্ম হ'ল সি ডাঙৰ দীঘল হৈ 30 বছৰ পিছতহে বিয়া হ'ব আৰু যদি বাচ্চা এটা জন্ম হ'ব লাগে তো 5 বছৰমান হয় তো 35 বছৰৰ পিছতহে এটা বাচ্চা মানে আহি যায় এটা পৰিয়ালত আৰু সি যদি ক'ৰবাত থাৰ্ড চাকৰি কৰিলে বেলেগ জায়গাত তো সিটো গাঁৱৰ স্কুলখনত পঢ়িবলৈ নাহে তাৰ ল'ৰা ছোৱালী বাকী তাৰ ঘৰৰ মাটি বাৰী চাবলৈও নহয় সেইটো লৈ ফালে কালি এটা আমাৰ এনে চলি থকাৰ সময়ত এই কথাটো মই কৈছিলোঁ আচলতে এটা যদি সন্তান হয় তেতিয়াতো চৰকাৰী সাহায্যৰ কোনো প্ৰয়োজন নাই কাৰণ এটা সন্তানকতো দুইজনে মানে মাক বাপেকে তেওঁলোকে চোৱা চিতা কৰিব পাৰে যত্ন ল'ব পাৰে চব কৰিব পাৰে এই কথা প্ৰসংগতে মই কৈছিলোঁ বাকী 3টা পোৱা 4টা বাচ্চা 5টা বাচ্চাক সাহায্যৰ প্ৰয়োজন আছে যাতে তেওঁলোকে ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণে তেওঁলোকক সহায় কৰিব লাগে হিন্দু সমাজৰ ক্ষেত্ৰত মই এইটো কথা কৈছোঁ মোকো কোনোবা অলপ কৈছে মানে যে নিজে কৰকচোন আনক কিয় কৈছে কিন্তু মই আপোনালোকক জনাওঁ মোৰ 4টা ল'ৰা ছোৱালী আৰু আমি দাদা ভাই বাইদেউ আমি 9 জন আৰু স্যার প্রেমিক আপনাকে একটা প্রশ্ন করতে বিচাৰো আপোনালোকে বিজেপি চৰকাৰ কৈছিলে টাইম মতে ঘৰটো ওলাই দিব লাগে বুলি কৈছিলে কিন্তু আমি গাঁৱকে দেখা পালো যে ঘৰ পৰা ইনকমপ্লিট হৈ আছে কিছুমান বেনিফিট মানে কিছুমান বেয়াকে ফিডবেক দি আছে ঘৰ পৰা ইনকমপ্লিট হৈ আছে তো এটা বিটিসি ইলেকশন আহি আছে এই ক্ষেত্ৰত আপুনি ষ্ট্ৰংলি কি ক'ব বিচাৰে না চোৱা প্ৰত্যেকটা ঘৰটো
সম্পূৰ্ণ কৰিবই লাগিব আৰু সেইটোৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অলৰেডি মানে আমি ডিচিশ্যন লৈছোঁ DC ডাঙৰীয়া অলৰেডি মানে ষ্ট্ৰিক্ট অৰ্ডাৰ দি ফালে এতিয়া যিসকলে ঘৰ বনোৱাৰ দায়িত্বত আছে মানে কোনোবাই যদি মানে দায়িত্ব লৈছিল এই মানুহজনক অলৰেডি মানে কি কয় মাটি ফালে জনাই দিয়া হৈছে তেওঁলোকে যদি নকৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব আৰু নহ'লে পইচাখিনি তেওঁ ঘূৰাই দিব লাগিব তাৰমানে আমাৰ কি সমস্যা হৈছে গাঁও অঞ্চলবিলাকত যি দুখীয়া মানুহে ঘৰ পাইছে এই দুখীয়া মানুহৰ ইটা বালি কিনাৰ কোনো অভ্যাস নাই ৰড কিনাৰ কোনো অভ্যাস নাই ঘৰ বনোৱাৰ কোনো অভ্যাস নাই সেইকাৰণে কোনোবা গাঁৱৰ মানুহে বা কোনোবা চিনাকি মানুহে যদি তাক ঘৰটো বনাই দিয়াত আশ্বাস দিয়ে তেতিয়া তেওঁৰ মতে তেওঁকে দায়িত্বটো দি দিয়ে এতিয়া বনোৱা মানুহজনৰো আমি চিধাকৈ ক'ব নোৱাৰোঁ কাৰণ যিয়ে বেনিফিচাৰী তেওঁৱে বনাব দিয়ে আৰু বেনিফিচাৰীকো আমি দোষ দিব নোৱাৰোঁ যি মানুহৰ ডেইলি হাজিৰা কৰে আৰু যি মানুহে কেতিয়াও ঘৰ বনোৱাটো দেখা পোৱা নাই এই মানুহজনে এটা RCC ঘৰ বনাবৰ কাৰণে চিমেণ্ট বালি ইটা এইবিলাক যোগান ধৰা প্লাছ মিস্ত্ৰীৰ লগত দাম দৰ কৰা ঘৰটো কেনেকুৱা হ'ব লাগে এইটো চাই থকা পইচাটো লিমিটেড গতিকে তেওঁ নিশ্চয় মানে কোনোবা যদি তাৰ বিশ্বাসী মানুহ পায় আৰু বিশ্বাসী মানুহে যদি কথা দিয়ে তেতিয়াহ'লে তেওঁ তাক দায়িত্ব দিবই তেনেকুৱা ধৰণৰ মানে মানে দগবিলাক আমি 100% কাকবা ডাইৰেক্ট দিব নোৱাৰা হৈছে সেইকাৰণে এতিয়া মানে ঘৰৰ মালিকক প্ৰথম এতিয়া চাৰ্জ কৰা হৈছে আৰু ঘৰৰ মালিকে যাক কৈছে সেই মানুহজনক মানে মাতি ফালে দায়িত্ব দিয়া হৈছে ডেডলাইন দিয়া হৈছে আৰু লাহে লাহে সেইটো যদি নহয় আপোনালোকে দেখিব তেওঁলোকৰ ওপৰত একশ্যন হৈ যাব পানেৰী সমষ্টিত বহুখিনি নিয়াৰিকৈ আঁচনিসমূহ ৰূপায়ণ হ'বলৈ গৈ আছে বা হৈ আছে বৰ্তমান অৱস্থাত আপোনাৰ যি মানে ষ্ট্ৰং পদক্ষেপত কিন্তু টংলা সমষ্টি যিটো নৱগঠিত টংলা সমষ্টিত কেইটামান গাঁও আছে গাঁওবিলাকৰ কিন্তু বাট পথত যি শোচনীয় অৱস্থা আজিলৈ কৰা নাই তেনে ক্ষেত্ৰত আপুনি কিবা আঁচনি লৈছে নেকি নাই এতিয়া নিশ্চয়কৈ আমি মানে বছৰে যিটো নতুন নতুন আমাৰ মানে কি কয় পৰিকল্পনাৰ আধাৰত চৰকাৰৰ কিবা আছে তাত আমি যিমান পাৰোঁ আমাৰ সমষ্টিৰ ৰাস্তা পদূলিখিনি তাত আমি মানে কি কয় প্ৰপ'জাল দি ফালে আবণ্টনটো আমি লৈ আছোঁ গতিকে এইবাৰো টংলাত বহুতকেইটা ৰাস্তা আছে আমাৰ কি কয় 30টাতকৈ বেছি মুখ্যমন্ত্ৰীৰ যিটো পাকীকৰণ যোজনা মানে তাত আমি অলৰেডি পঠাইছোঁ সেইখিনি হ'বই তাৰ বাহিৰেও আমাৰ বাইদেউ আছে তেওঁ BTCত মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো BTCত দিয়া গুডউইল মিছন তাতে তেখেতেও এই মানে টংলাৰ পৰা 4 কোটি টকা অলৰেডি ধৰিছে গতিকে তেনেকুৱা ধৰণৰ আৰু অন্যান্য শিতান প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনা মানে ইয়াতো আমাৰ কেইটামান মেইন ৰাস্তাবিলাকৰ মানে প্ৰপ'জালটো আছে গতিকে মানে যিবোৰ ৰাস্তা এতিয়া শুশুনীয়া দেখি আছে মই ভাবোঁ মানে 1 বছৰমানৰ পিছত বহুতখিনি ঠিক হৈ যাব এইখিনি কামটো হৈ যোৱাৰ পিছত থেংক ইউ ছাৰ